ধৈৰ্য নাই মোৰ ধৈৰ্য নাই ময়ো ইটোৰ পৰা কলা হ'ম আৰু ৰবা ভিডিঅ'টো সম্পূৰ্ণ চাই যোৱা তেতিয়াহে মনোৰঞ্জন উপভোগ কৰিব পাৰিবা। হেল্ল' গাইজ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগত কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ হাঁহি নোলালেও মানে হহুৱাবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে মনোৰঞ্জন পাব। এক মিনিট মইতো কোনোদিনও এনেকুৱা দাড়ি থকা কইনা দেখা পোৱা নাই। আজি ফাৰ্ষ্ট টাইম এনেকুৱা দাড়ি থকা কইনা দেখা পালোঁ। কাৰণটো কি? বাকী যিয়ে নহওক দে, স্বাগত কৰিলোঁ আগতে। ৰবা এক মিনিট ৰ। চালা মই এটা কথা বুজিব পৰা নাই। কি জানা নাই? কাঠক কাঠে যদি খুন্দা লাগে কি লাভ হ'ব? কি লাভ হ'ব তাকে কচোন। সেইকাৰণে মই ভাবিছো কি, এইডাল হাতুৰি দেখা পাইছা না, কাবাক এটাটো ফাটাব লাগিব, দুটাটো, বুজি পাইছানে? তেতিয়াহে সংসাৰখন হ'ব, ঘৰখন চলিব। বেয়া মানুহ বুলি ভাবিব নালাগে, কাবাক এটা ফাটাব লাগিব। ধৈৰ্য নাই মোৰ ধৈৰ্য নাই ময়ো ইটোৰ পৰা কলা হ'ম আৰু মাই মোকনো কিয় ইমান বোকা জন্ম দিলে? মই যদি কলা হলো হয়, ইমান দিনে চেংগল থাকিব লাগিল হয়। ধৈৰ্য নাই মোৰ ধৈৰ্য নহয়, মোকো লাগে এনেকুৱা বোকা ছোৱালী। তো বন্ধুসকল, মই এটা কথা বুজিব পৰা নাই এতিয়ালৈকে, এনেকুৱা ধুনীয়া ধুনীয়া ছোৱালীবিলাকে যদি নিগ্ৰোৰ লগত বিয়া হয়, গোটেই অসমখনেই দেখোন নিগ্ৰো হৈ যাব। তো গতিকে আমি বগা হৈ কিনে কি কৰিম? আমি কলা হোৱাই ভাল। আৰু আপোনালোকে কলা হ'বলৈ চেষ্টা কৰক গীতৰ পৰা, মোৰ নিচিনাকে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো অলপ ভাল লাগিছে, অলপ যদি হাঁহি উঠিছে, তেতিয়াহ'লে এটা কমেণ্ট মাৰি দিব আৰু এটা লাইক মাৰি দিব। আৰু আপোনালোকৰ বন্ধু বৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'ত তেতিয়াহে নটিফিকেশ্যন প্ৰথম আপোনাৰ তাত যাব। আজিৰ ভিডিঅ'টো ইমান আছিল, ধন্যবাদ।